তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে গাইজ আমি আজি ক'ত আছোঁ সৌৰভ যি এনে পথাৰৰ মাজত আছোঁ অলপ পুৰা একদম পাত্ৰৰ মাজত আছোঁ এই ধুনীয়া এটা চিন চাওক পৰিৱেশটো চাওক তাৰমানে ধান পকোৱা না কি সৌৰভ ধান কাটব পৰা হৈছে কাটব পৰা হৈছে এই ক'ত কাটব পৰা হৈছে গাইজ এইবিলাক কাটব পৰা হৈছে এই বাছত যোৱা গৈছে না বাছত ৰোৱা গৈছে তো যিয়ে নহওক খেতিখন আমাৰ নহয় দিয়কচোন আমি মানে কি এনে মানে কি পাত্ৰত দেখি ওলাই আহিছোঁ আৰু তো কথাটো কি জানে না গাইজ কি কাৰণে আজি ভ্লগটো বনাইছোঁ ই কৈ দিব দিয়ক তো গাইছ মানে কি বহুত দিন মানে কি ভিডিঅ' বনামকে মানে মানুহে এই বৰষুণ আহে মানে কিবা আহে তাৰমানে আৰু মিলিয়ন আহে চব আহে যদি দোকানো আছে এইফালে 5 দিন মান গাইছ ৰখলো 5 দিন মান বৰষুণ আৰু কণ্টিনিউ 3 দিন বৰষুণ আহিলা 3 দিন 4 দিন বৰষুণ দিছি 5 দিন ভাবিছো শৰ্ট ফিল্ম বানাম বুলি তাৰপিছত গাইছ মানে কি বুলি কয় টাইম নাপাওঁ আৰু মোক তো গাইছ মানে কি শৰ্ট ফিল্ম বানাম বুলি 5 দিন মান ৰখছো বৰষুণত ধৰি তাৰ মানে নাই কোনো দিন বৰষুণ তাৰমানে নকমে এই পহৰটোত তাৰমানে বানাবি আমাৰো মানে গাইছ আমি কেমেৰা দি নামাৰো না গাইছ মোবাইলেদি ভালকে বানাওঁ বা DSLR-টো বানাওঁ তো মানে কি কোৱালিটিটো যদি অলপ বেয়া থাকে তেতিয়াহ'লে মানে ভিডিঅ'টো ভাল নহয় তো সেইকাৰণে ভাবিলোঁ কি যে এনে আজি বঢ়িয়াকৈ এটা ভ্লগ এটা বানাওঁ আমি যিহেতু এনেকৈ ভ্লগ নাবানোৱে ভাবিছোঁ কি যে আমি সৌৰভ আৰু মই লগ সৌৰভক ক'লোঁ যে এনে একদম পাথৰৰ মাজৰ পৰা আহোঁ এনেকৈ অলপ মানে কি বুলি কয় চাওঁ আমি পাথৰ মানে কি পৰিৱেশটো বহুদিন মানে পাথৰ অহা নাই না সৰুতে গাইছ আমি এতিয়া পাথৰত এটা বস্তু দেখাই আছোঁ তো গাইছ মানে আগতে এই বস্তুটোত তাৰমানে এটা বস্তু আছিল কি বস্তু আছিল মই দেখাই আছোঁ ৰ'বক 1 মিনিট মোবাইলটো থৈ লওক সৰুৰ স্মৃতিগিলা মনত পৰে দিয়কচোন আজি সেইকাৰণে পাত্ৰ দিছোঁ বহু দিনৰ মূৰত বোলো এই যোনটো গাইছ মানে এই বগা হেৰি আছিল এইটো দেখছি না গাইছ এই বগা এতিয়া যোনটো বগা হেৰি আছে ভিতৰত এনেকৈ মানে আমি খালা একডাল ভৰাই দিওঁ দিয়াৰ পিছত বগা সেই একপাত ওলাইহে তাৰপিছত সিপাই দৰে তাৰমানে কেৰাচিনত ভিজং দিয়াৰ পিছত এনেকৈ তাৰমানে আমি তাৰমানে মমৰ দৰে ইউজ কৰা আছিলোঁ ইমান দিন মনত পৰে দিয়ক আজি মানে কি মনত পৰছি আৰু তো গাইছ মানে কি আমি এতে থকা আছিলোঁ কিন্তু এতিয়া গাইছ মানে ডাঙৰ হ'লো না ডাঙৰ মানে ইমানো ডাঙৰ হোৱা নাই তথাপিতো ডাঙৰ হ'লো আৰু সেইকাৰণে এনেকৈ অহা নপৰে তো আজি ভাবিলোঁ বোলে একবাৰ পাথৰৰ মাজত যাই মাত্ৰ বঢ়িয়াকৈ এটা ভ্লগ এটাও বনাওঁ আৰু এনে অলপ মানে চাওঁ আৰু তেনে পাথাৰখন কেতিয়াবা এনেও পাথাৰখন চাই ভাল লাগে না কি কওঁ ৰবে এনে ভাল লাগে এতিয়া আমি গাইছ এনেকৈ আহি আছোঁ তাৰপিছত যিয়ে নহওক তো গাইছ মানে কি আৰু ৰাসৰ ভিডিঅ' দিম তাৰপিছত গাইছ আমি এই শ্বৰ্ট ফিল্ম যে বনাইছিলোঁ গাইছ আমি এতেই বনাইছিলোঁ তেতিয়া মানে কি বুলি কয় এই বাৰী মানে এতিয়াতো বৰ্তমান মানে কি এই ধান চান হৈছে কিন্তু তেতিয়া ধান নাছিল না গাইছ বেছিভাগ শ্বুটিং আমি মানে এখন জেগাত কৰোঁ ভূতৰ শ্বৰ্ট ফিল্ম আমি কোনখিনি জেগাত কৰিছোঁ গাইছ আপোনাক বেক কেমেৰা দি দেখাই আছোঁ এই জংঘলখন দেখছি না কিমান ডাঙৰ জংঘল গাইছ এই জংঘলখনৰ মাজত আমি শ্বুটিং কৰিছিলোঁ আনফালে এইফালে আমাৰ এইখন চাং আছে এই সিদিনা এটা আমাৰ কভাৰ চং ইয়াতে বনাইছিলোঁ আৰু এইখিনিতে আমি বেছিভাগ শ্বুটিং মানে কৰি থাকোঁ কাৰণ যিহেতু এইটো আমাৰ ঘৰটো এইখিনিতে আৰু এইফালে আমাৰ এইখিনি মানে কি পাথাৰখন তো পাথাৰখনৰ মাজত আমি এতিয়া বেছিভাগ শ্বুটিং কৰোঁ কাৰণ বেছি দূৰত গ'লে মানে টাইম লাগে না গাইছ সেইকাৰণে আমি যিমান পাৰোঁ এতিয়া সেই কৰোঁ আৰু বাকী এতিয়া আমাৰ সৌৰভে মানে কৈছে কি বুলি কয় কি বোলে ইউটিউবত সি এটা নতুন কণ্টেণ্ট এটা মানে আমাৰ আহিব নতুন কণ্টেণ্ট আহিব আপোনালোকে এতিয়া কি কণ্টেণ্ট আহিব সেই কথাটো সৌৰভে কৈ দিব ছাৰপ্ৰাইজ এইটো ছাৰপ্ৰাইজ এটা নতুন কণ্টেণ্ট আহিব তাৰমানে কণ্টেণ্টটো আজি অলপ কৈ দিব পাৰি আৰু ৰাইজক তাৰমানে ছাৰপ্ৰাইজ দিম মানে ভিডিঅ'টো ছাৰপ্ৰাইজ দিয়াৰ আগতে এনে কেনেহেন হ'ব কণ্টেণ্টটো ৰাইজক আমি কৈ দিব লাগিছিল অলপমান কৈ দিওঁ মানে গাইছ কথাটো কেনেহেন এই যে মানে কি গাইছ মই অলপ মটিভেশ্যন টাইপত ভিডিঅ'টো বনাই থাকোঁ যিহেতু মানে কি বুলি কয় এই অলপ মটিভেশ্যন টাইপতে বনাম মানে অলপ লং কৰি বনাম বুলি ভাবিছোঁ না কি কওঁ ৰবে লং কৰি কেনে লাগে কমেণ্ট কৰি জানিলে কেনেহেন ধৰি লওক মানে এই আমাক যি গাইছে মানে হিংসা কৰে মানুহবিলাকে কিহৰ কাৰণে হিংসা কৰে এই বস্তুটোৰ ওপৰত মানে ভিডিঅ' এটা বনাম বা ধৰি লওক কি বুলি কয় আপোনাৰ মানে মানুহে কিয় আমাৰ সমালোচনাবোৰ কৰে সেনেহেনৰ ওপৰত তাৰমানে অলপ মটিভেশ্যন টাইপত অলপ দি মানে কিবা কিবি সেনেহেন টাইপত আৰু ভিডিঅ' বনাব চেষ্টা কৰিম তো আপোনালোকে কেৱল ছাপোৰ্ট কৰিব বাকী আমি এইফালে যায়ে আছোঁ আৰু এই দেখছি না পথৰৰ মাজৰ আলি দি দেখছি এই সৌৰভে তাৰপিছত এই গাইছ সৌৰভে এটা কথা ক'লাক এই ভিডিঅ'টো বান্ধি থকা অৱস্থাত সি কৈছে যে বোলে কি বুলি কয় যেতিয়া বোলে এই বোলে ধানী হ'ব সি বোলে আশে বোলে সেই কৰিব বোলে আশে বনাব বোলে ইয়াৰ পৰা বোলে সেই লৈ যাব কি বুলি কয় এইটো ধানৰ শিৰটো লৈ যাবলৈ এই বোলে আশে বনাব আগতে আমি ধানৰ শিৰ বটলিব যাওঁছিলোঁ মানে কি হ'ল কথাটো যে আমি এটা কণ্টেণ্ট হিচাপত দি আছোঁ কভাৰ চং ভিডিঅ' তাৰপিছত শ্বৰ্ট ফিল্ম আৰু ভ্লগ আমি সেনেকৈ দি আছোঁ তো এতিয়া বৰ্তমান বহুত দিন ধৰি আমাৰ শ্বৰ্ট ফিল্ম দিয়াই হোৱা নাই ধৰি লওক আজি মোটামুটি 4 মাহমান ধৰি শ্বৰ্ট ফিল্ম ভালকৈ দিয়াই হোৱা নাই তো মানে একদম মানে গাইছ সময়ৰো অভাৱ গতিকে তথাপিতো তাৰে মাজতে যিহেতু সপোনটো আৰু নোহোৱা কৰিব নোৱাৰোঁ দিয়কচোন গাইছ তথাপিতো মানে বানেই আছোঁ যিয়ে নহওক আমি অতি সোনকালে শ্বৰ্ট ফিল্মো বনাম আৰু এতিয়া বতৰৰ কাৰণে বনাব পৰা নাই কিন্তু অতি সোনকালে শ্বৰ্ট ফিল্ম এখন আহি আছে আমাৰ আৰু আনফালে এটা কভাৰ চং আহি আছে জুবিনদাৰ গানৰে হ'ব কভাৰ চংটো গানৰে হ'ব আৰু এই কভাৰ চংটো গাইছ আপোনালোকৰ বাবে একদম ছাৰপ্ৰাইজ
মানে এইটো কভাৰ চং যে মানে বহুত ইচ্ছা বহুত সপোন জড়িত হৈছে এই কভাৰ চংটো আমি এই কভাৰ চংটো অতি সোনকালে আহিব ধৰি লওক এই 1 মাহ 2 মাহৰ ভিতৰত আহিব কিন্তু মানে আপোনালোকক কৈছোঁ এই কভাৰ চংটো বিৰাট মানে বুলি ক'লোঁ আৰু বহুত মানে অলপ বেলেগ বাজেটত তাৰমানে বহুত বাজেটত তাৰমানে কভাৰ চং হৈ পাৰে না কি কয় সেয়া আৰু আপোনালোকে চাব লাগিব খালি কি কৰিব লাগিব চাব লাগিব খালি গতিকে গাইজ যিয়ে নহওক আমি ভিডিঅ' বানাই থাকিম কেৱল আমাক মানে গাইজ আপোনালোকৰ মৰমটো লাগে বাকী একো নালাগে কেৱল আপোনালোকে আমাৰ ভিডিঅ'খিনি চাওক কষ্ট কৰি বানাওক তো সেইকাৰণে আপোনালোকে চাওক কেৱল সেইখিনিয়ে আৰু বাকী এই এনেহেন আৰু মানে ই দাউৰি আছিল গাইছ কি কাৰণত দাউছিল বা ই মোক কৈছিল যে দৌৰ কি কাৰণত দাউৰছি গাইছ গাইছ কি হৈছে বাপৰে বাপ তো গাইছ উঠা নাই দিয়ক চিনা যুগ আছিল নেকি মই বোলো যেনেকৈ কৈছি গাইছি মানে কিবা বেলেগ ওলা উলিয়াইছিলোঁ হা আপোনাক ধৰছিল নেকি চেণ্ডেল আছিল তো এটা কথা গম পাইছা না আপোনাক আজিৰ যুগত যদি মানুহে আপোনাৰ অস্ত্ৰ অহা নাই কিন্তু চীনা যুগে আপোনাৰ অস্ত্ৰ গাইছে তাৰ সমান কিবা ডাঙৰ কথা হ'ব পাৰিব হা চীনা যুগে মৰম কৰিছে আপোনাৰ আজিৰ যুগত আপুনি মানুহ বিচাৰি নাপায় আপুনি এটা মানুহ বিচাৰি নাপায় আপোনাৰ কাষত যদি মানুহ বিচাৰে আপুনি মানুহ নাপায় কিন্তু চীনা যুগে ঘূৰে আপোনাৰ কাষত হৈছে তেতিয়াহ'লে আপুনি কিমান তাক মৰম কৰিব লাগিব চীনা যুগখনক ভাবি চাওক হা না ভুল ক'লোঁ হা আজিৰ যুগত কি বস্তু ডাঙৰ চবচে পইচা আৰু আপি ডাঙৰ দে আপি পইচা থাকলে আপি সেইটো কাৰণত ডাঙৰ বুলি ক'ব পাৰিবি কিন্তু লাইফৰ এটা কথা মনত ৰাখবি দেই পইচা ডাঙৰ বস্তু যদি তোৰ পইচা আছে চব মানুহ আছে বুজি পাইছা না নাই হা আৰু কিবা মটিভেশ্যন দিব লাগিব একদম ৰাইট কথা কৈছা তো গাইজ মই সেইকাৰণে কৈছোঁ জীৱনত পইচা লাগে আৰু এই বোলে এইটো নহয় যে পইচা ইনকাম কৰি মাত্ৰ মানে কি বুলি কয় আমি মানুহ বুলিয়ে নাভাবোঁ এইটোও নহয় সেই পইচা আমাক ইনকাম কৰিব লাগে পইচা দি আমি ধৰি লওক দামী গাড়ী কিনিব পাৰিম দামী ঘৰ বনাব পাৰিম কিন্তু সেই বুলি যে পইচাত বিলীন হৈ মাত্ৰ মানুহক আমি ধনী কি দুইখা মানুহগিলা আমি চিনি নাপাওঁ কাষেদি গেলি মাতপা টান পাওঁ সেইটো সেনেকৈ গাইজ পইচা ইনকাম কৰি লাভ নাই মানুহৰ মনটো আৰু মানে কি বুলি কয় মানৱতাটো বহুত ডাঙৰ বস্তু কি কবি এতিয়া শেষত মানে আৰু ভিডিঅ' আহিছে আপোনালোকে চালি হ'ল খালি আৰু নতুনকৈ ভিডিঅ' কলাকে শ্বৰ্ট ফিল্ম আহিছে এই কভাৰ চং আহিছে আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব চেনেলটো নোহোৱাৰ কাৰণে আমি বহুত বেছি দুখিত যদি আজি আমাৰ আগৰ চেনেলটো থাকিলে কেতিয়াও আমাৰ 1K পাৰ হৈ গ'ল হয় কিন্তু গাইজ এতিয়া আমাৰ 1K বৰ্তমানলৈ হোৱা নাই 65টামান ছাবস্ক্ৰাইবাৰ হ'ল গতিকে যিয়ে নহওক আপোনালোকে এনেকৈ মৰম দিব ছাবস্ক্ৰাইবাৰটো বাৰু হ'ব বাৰু হৈ থাকিব আপোনালোকে মৰম দিলে ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকিব কিন্তু সেই বুলি ধৰি লওক কি বুলি কয় আপোনাৰ মৰমখিনিৰ কাৰণে আমি ভিডিঅ' বনাই আছোঁ পালে মানে কিছুমান মানুহে কৈ যিখিনি মানুহ চিনাকি মানুহ আছে যে ভিডিঅ' কথা ভাল লাগে দে চাই কি বানাই থাকবি আৰু ফেচবুকতো ধৰি লওক গাইজ মই অলপ মটিভেশ্যনত সৰু মটিভেশ্যন নহয় ঠিক মানে যিটো মানে বাস্তৱ জীৱনত যিটো ঘটনা হৈ থাকে তাৰে ওপৰত ভিডিঅ' এটা বনাব চেষ্টা কৰোঁ তো সেই ভিডিঅ' এটা গাইজ মানে কি ইনষ্টাগ্ৰামত আপলোড কৰোঁ আৰু কেতিয়াবা আমি ইউটিউবতো আপলোড কৰোঁ গতিকে ইউটিউবত এতিয়াৰ পৰা ভাবছোঁ যে অলপ লংকৈ মানে কি মানে এই ভিডিঅ'টো বনাম মানে কি বুলি কয় আপোনাৰ এইটো মটিভেশ্যন হ'ব পাৰে বা ধৰি লওক বাস্তৱ জীৱনত চলি থকা ঘটনাৰ ওপৰত হওক সেনেহেন টাইমত বনাব চেষ্টা কৰিম আপোনালোকে কেৱল ছাপৰ্ট কৰিব যদি ছাপৰ্ট কৰে তেতিয়াহ'লে সেনেহেন লং ভিডিঅ' ইউটিউবত বনাম আৰু যদি ছাপৰ্ট নকৰে তেতিয়াহ'লে ধৰক বনাব অলপ মনটো বেয়া লাগিব দিয়কচোন বাকী যিয়ে নহওক বেছি কথা নকওঁ তো আপোনালোকতো দেখালৈ আমাৰ এই সেউজীয়া পথাৰখন তো যিয়ে নহওক আমি নেক্সট ভিডিঅ'ত লগ পাম কভাৰ চং আহি আছে শ্বৰ্ট ফিল্ম আহি আছে তো অতি সোনকালে লগ পাম নতুন ভিডিঅ'ত এতিয়ালৈ আপোনালোকক এৰিছোঁ জয় আই অসম